নমস্কাৰ, মই হৰিতাই অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি চাওক কঁঠালগুটি বেপাৰী মই কঁঠালগুটি বেপাৰী হ'বলৈ লৈছোঁ। কঁঠালগুটি জুখি আছোঁ। এয়া চাওক কঁঠালগুটি আজি বিক্ৰী কৰিম। কঁঠালগুটি খাই পিছে কোনে কোনে ভাল পায় জনাবচোন। মই পিছে সিমান ভাল নাপাওঁ, কাৰণ বস্তুটো ঘৰতে আছে, অনবৰত দেখিয়ে আছোঁ। এইকেইদিন কোনোবাই যদি সোধে তোমালোকৰ ঘৰত কি আছে, বোলে কঁঠালগুটি আছে। বেছিকৈ থকা বস্তুটোৰ নামেই হ'ল কঁঠালগুটি। কঁঠালো আছে, কমকৈ আছে, একেবাৰে কমকৈ আছে, কিন্তু গুটি আৰু আছে আৰু। এইফালে এয়াও কঁঠালগুটি, চাৰিওফালে যেনিয়ে চাওক কেৱল কঁঠাল আৰু কঁঠালগুটি। আপোনালোকৰ দেখি হয়তো আমনিও পাব পাৰে। এতিয়া আৰু এখন নতুন ব্যৱসায় দেখুৱাই আছোঁ। এইফালে চাওক, এয়াও কমকৈ থকাই বস্তু হয়। খাবলৈ মন নোযোৱা বস্তুবোৰ চবেই কমকৈ আছে, খাবলৈ মন যোৱাখিনিয়ে নাই। আৰু এইফালে আছে পূৰা একেবাৰে আমোল গোন্ধাই আছে, গোটেইকেইটা একফালৰ পৰা পকি আছে। আজি ভিডিঅ'টো ইমানেই দেই, সকলোকে পকা কঁঠালৰ গুণ অকণ দিলোঁ আৰু।